ইংলেণ্ডত MBA কৰিলে আৰু ভাৰতলৈ আহি তেওঁ মাল্টিনেশ্যনেল কোম্পানীত কেইবাটা বছৰ কাম কৰাৰ পাছতে সেই কাম এৰি অসমলৈ আহি তেওঁ খেতি ধৰিলে। হয়, আমি ক'ব বিচাৰিছোঁ অসম বঁটাপ্ৰাপ্ত বঁটাপ্ৰাপ্ত শিক্ষক ৰাহুল গুপ্তা দাদাৰ কথা। দাদা নমস্কাৰ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অঞ্চলত। ধন্যবাদ। ইংলেণ্ডত মানে আপুনি MBA কৰাৰ পাছত আহি অসমলৈ আহি চাকৰি কৰিলে। চাকৰি কৰাৰ পাছত খেতি কৰা কথাত আপোনাৰ মনলৈ কেনেকৈ আহিলে? মানে মোৰ মানে যোনটো বাৰ্থ প্লেচ মোৰ আছে মোৰ তিনিচুকীয়া বৰহাবজান। তো মই কিবা এটা ভাবিছিলোঁ যে আপোনাৰ মানে চাকৰিত মানে ইমান এটা মনত আছিলে যে অসমৰ কাৰণে কিবা এটা কৰিব লাগে। তো সেইকাৰণে মানে অলপ চালোঁ যে কোনটো ক্ষেত্ৰত মানে আমি যাব লাগে। তো মোৰ কৃষিৰ লগত মানে অলপ মানে ইণ্টাৰেষ্ট আছিলে, যিহেতু মানে মোৰ কৃষিৰ এডুকেশ্যন বেকগ্ৰাউণ্ডটো নাই, মোৰ ফাইনেন্স বেকগ্ৰাউণ্ড আছে, কিন্তু মানে ফাৰ্মিং ছেক্টৰত এটা আইচলেটেড ছেক্টৰ আছে, মানে খুব মানে সেইটো ক্ষেত্ৰত মোৰ মানে ইণ্টাৰেষ্ট আহিলে। তো সেইটো ৰিচাৰ্চ কৰিলোঁ। তাৰপিছত মই গম পালোঁ যে ইজৰাইলী কনচেপ্টত মানে এটা ভাল আপুনি খেতি কৰা যায়। মানে এইটো আমি যিটো বিলাহী খেতি দেখি আছোঁ এইটো ইজৰাইলী কনচেপ্ট। কেনেকৈ গম পালে? এইটো মই আহিলে মানে এইটো গম পালোঁ ইজৰাইলী মানে বহুত ধুনীয়াকৈ কাম কৰি আছে। তো সেইকাৰণে মই ক'লোঁ যে আমাৰ অসমৰ বতৰ বহুত ভাল থাকে, সেইটো কাৰণে যদি আমি অসমৰ এইটো ইমপ্লিমেণ্ট কৰিব পাৰিম, আমাৰ অসমৰ কৃষকৰ কাৰণে বহুত ভাল এটা অপৰচুনিটি আহিব, আৰু অসমৰ ইকনমিৰ কাৰণেও এটা ভাল এইটো হেৰি হ'ব যে আপোনাৰ আগবাঢ়ি যাবলৈ আপোনাৰ কৃষকৰ কাৰণে এটা ভাল কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব অসমৰ এটা ইকনমি হেৰি কৰিবলৈ। সেইটো কাৰণে এটা ৰিচাৰ্চ কৰিলোঁ। ৰিচাৰ্চ কৰাৰ পিছত মানে এইটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া বহুত ভাল ৰিজাল্ট পাই আছোঁ। আপুনি নিজে চাই আছে মানে এইটো মানে বিলাহীবিলাক মানে কেনেকুৱা গৈ আছে। তো এইটো বস্তুবিলাক আপুনি ইয়াতে চাব, এজোপাত কিমান কিমান হেৰি আছে, বিলাহী আছে। সেইটো মানে এতিয়া গৈ আছে, ভালে কৰি আছে। বহুত আমাৰ নতুন প্ৰজন্ম আহি ট্ৰেইনিং লয় লয়, আৰু লৈ পেলাই তেওঁ মানে কৰিবলৈ এইটো ক্ষেত্ৰত আহিবলৈ বহুত মানে ইণ্টাৰেষ্ট দেখুৱাই আছে। দাদা, এই পদ্ধতিটোৱে যিটো মানে আপোনাৰ পলিহাউচত যিটো খেতি কৰে, এই পদ্ধতিৰে খেতি কৰিলে আৰু বাহিৰত খেতি কৰাৰ মাজত কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে? এইখিনি অকণমান আমাক এটা বেনিফিট। বহুত ডিফাৰেঞ্চ আছে। এতিয়া মানে অসমৰ বতৰটো তেনেকুৱা নাই নহয়। অসমৰ বতৰ মানে আজি মানে বৰষুণ আছে, কালি মানে ৰ'দ দিব, আকৌ বৰষুণ আহিব। তো বৰষুণ আহিলে বা শিলগুটি পৰিলে আমাৰ ক্ৰপবিলাক ডেমেজ হৈ যায়। কিন্তু ইয়াত মানে এইটো কভাৰ্ড আপোনাৰ এৰিয়াত থাকে। তো এইটো কভাৰ্ড এৰিয়াত থাকিলে মানে কি হয়, আমাৰ ক্ৰপবিলাক ছিকিউৰ থাকে। আৰু ইয়াত মানে 100% ড্ৰিপ ইৰিগেশ্যন আছে, কোনো মানে হাত দি পানী দিবলৈ দৰকাৰ নাই। তো সেইটো মানে কি হয়, ভিতৰত পাইপ আছে, এইটো আপোনাৰ ড্ৰিপ ইৰিগেশ্যন দি আমাৰ পানী দিয়া হয়। তো ইয়াত মানে যিবিলাক ইয়াৰ মানে কোৱালিটি কেনেকুৱা হয়? বাহিৰৰ কোৱালিটি আৰু আমাৰ বাহিৰৰ মানে এইটো মোৰ যোনটো কাষ্টমাৰ ফিডবেক, এইটো মানে 25 দিনলৈকে একোৱে নহয়, মানে উইদাউট মানে ফ্ৰিজত নোথোৱাকৈ আপোনাৰ মানে এইটো 25 দিনলৈকে ভাল থাকে মানে এইটো কোৱালিটি। আৰু এতিয়ালৈকে মানে কোনো দৰৱ মৰা নাই, মানে জেনেৰেলি মানে অৰ্গেনিক পেষ্ট কণ্ট্ৰলাৰ্ছ মই ব্যৱহাৰ কৰোঁ। তো মানে এনেকুৱা মানে হেৰি আমাৰ খুব মানে হাৰ্ড কেমিকেল কোনো মানে এতিয়ালৈকে মাৰাই নাই। মানে ইয়াত পোক পতংগ এইবিলাকৰ কোনো প্ৰভাৱ বৰ বেছি নাথাকে। আৰু জেনেৰেলি মানে কি হয়, যদিও মানে কিবা আহে, মই অৰ্গেনিক মানে হিচাপত মানে এইটো কণ্ট্ৰল কৰোঁ, মানে তেনেকুৱা। দাদা, আপুনি এই কামটো মানে কেতিয়াবা আৰম্ভ কৰিলে? আপুনি এইটো ষ্টাৰ্ট কৰিছিলোঁ 2019 চনত মই ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মাজত ক'ভিড আহি গ'ল। ক'ভিড অহাৰ পিছত মানে কিবা মানে এইটো ভালে হ'ল যে মই আৰু অলপ ট্ৰেইনিং কাৰণে অলপ টাইম পালোঁ, এইটো মানে এক্সপেৰিমেণ্ট কৰিলোঁ। তাৰপিছত মানে মইতো আগত যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ একো নাছিলে, তো ট্ৰেইনিঙৰ কাৰণে প্ৰয়োজন নাছিলে। তো সেইকাৰণে ভাবিলোঁ যে কিবা আপোনাৰ নিজৰ এটা কৰিলে মানে আপোনাৰ নিজৰ এটা লাৰ্ণিং হ'ব লাগে। তো সেইটো লাৰ্ণিংটো মানে কৰিবলৈ মানে নিজে এটা ট্ৰেইনিং কৰিলোঁ। ক'ভিড টাইমত মানে কি হ'ল, বহুত মানে ৱেবিনাৰ এটেণ্ড কৰিলোঁ। তো ৱেবিনাৰ্ছ এটেণ্ড কৰি পেলাই মই নিজক ট্ৰেইন কৰিলোঁ। ট্ৰেইন কৰাৰ পিছত মানে যেতিয়া ক'ভিড শেষ হ'ল, আকৌ মানে নতুনকৈ এইটো ষ্ট্ৰাকচাৰটো ভাল হ'ল। মানে 2019 চনত আৰম্ভ কৰিছিলে প্ৰথম। এনে ধৰক আমি এতিয়া যিটো পলিহাউচ আপোনাৰ দেখি আছোঁ, এইটো কিমান বিঘা মাটি হ'ব দাদা? মানে টোটেল এৰিয়া মোৰ 1.5 একৰমান হ'ব। মানে এপ্ৰক্সিমেটলি আপুনি ধৰি লওক মানে 5 বিঘাৰ ওপৰত। আপোনাৰ এই আমি যিটো পলিহাউচত আছোঁ, এইটো কিমান মান হ'ব আপোনাৰ? এইটো 2.5-3 বিঘামান হ'ব। 3.5 বিঘা। এই 3.5 বিঘা এটা 2.5 বিঘা মানে 2.5 বিঘা মানে হ'ব। এইটো মানে 2.5 বিঘা এটা মানে এনেকুৱা
পলি হাউচ বনাবলৈ হ'লে খৰচ পাতি মানে জেনেৰেলি মানে এইটো স্কোৱাৰ মিটাৰৰ হিচাপত যায় যদি আপুনি 1000 স্কোৱাৰ মিটাৰ মানে এটা পাৰ স্কোৱাৰ মিটাৰ 1200 টকা মানে লয় মানে হেৰি মানে এইটো ঘৰটো বনাই দিওঁতে ঘৰটো বনাবলৈ 1200 টকা মানে পাৰ স্কোৱাৰ মিটাৰ লয় তো পাৰ স্কোৱাৰ মিটাৰ যিমান স্কোৱাৰ মিটাৰ ল'ব সিমান আপোনাৰ খৰচটো আহিব ছাপ'জ মানে 1000 স্কোৱাৰ মিটাৰ বহালে আপুনি 12 লাখ টকা মান আপোনাৰ খৰচটো আহিব কিমান বুলি ক'লে 1000 স্কোৱাৰ মিটাৰ পৰিলে আপোনাৰ 12 লাখ টকা আপোনাৰ খৰচ হ'ব ন মানে চাকৰি ইয়াৰ পাছতে এনেকুৱা এটা কাম কৰিবলৈ মানে ভয় লগা মানে চাকৰিটো এৰি দিলে এটা ভাল আপুনি দৰমহা পাই আছিলে নহয় জানো পাই আছিলোঁ কিন্তু কোনো কিবা এটা ভাল কাম কৰিবলৈ অলপ ৰিস্কটো ল'বই লাগিব আৰু আপোনাৰ চবতকৈ ডাঙৰ আমাৰ অসমৰ কাৰণে কিবা এটা কৰিলেতো ৰিস্কটো মানে লোৱা আমাৰ চিন্তা মই সেইটো কৰা নাই যে আমাৰ কি হ'ব কি নাই সেইটো মই ভবা নাই জাষ্ট মানে এটা কৰিব লাগে বাছ এইটো মনোভাৱনাত আছিলে যে এইটো কৰিব লাগে দাদা এই মানে কনচেপ্টটো হয়তো মানে অসমত আপুনি প্ৰথম কৰিছে সেইটো কোৱা নাই সেইটোতো ক'বলৈ মই সেইটো কোনো ডেটা নাই কিন্তু মানে এইটো মানে নতুন কনচেপ্ট আমাৰ নতুন কনচেপ্ট মানে এইটো ক'ব গ'লে মানে মই এটা ভাল এটা ইন'ভেটিভ এপ্ৰ'চ কৰিলোঁ কিন্তু সেইটো ক'ব নোৱাৰি যে মই অকলে মইহে এইটো কৰি আছোঁ সেইটো কোনো ডেটা নাই মোৰ ওচৰত সেইটো মই ক'বলৈ অলপ টান পাওঁ কিন্তু মানে বেলেগ কোনোবা কৰিলে সেইটো মই গম নাপাওঁ কিন্তু মানে মই নিজে এটা কৰি আছোঁ এইটো নিজে মোৰ সেইটো কৰাটো আপুনি চাই আছে সেইটো মানে এটা আপুনি তেনেকুৱা কাম কৰাৰ কাৰণে অসম গৌৰৱৰ দৰে বঁটা পাবলৈ আপুনি পাইছে নে নতুন কনচেপ্ট লৈ অহাৰ কাৰণে এইটো স্বীকৃতি পাইছে আপুনি সেইটো পাইছোঁ সেইটো মানে মোৰ হাইড্ৰপনিক্স আৰু প্ৰটেক্টেড কাল্টিভেশ্যনৰ ওপৰত পালোঁ তো এইটো ছাকচেছফুলি এটা ভাল খেতি কৰা মানে এটা প্ৰেৰণা হ'ব এইটো তেতিয়া মই আৰু এটা কথা জানিব বিচাৰিছোঁ মানে আপোনাৰ ইয়াত আমাৰ বাহিৰত খেতি কৰিলে মানে খৰচ পাতি আৰু ইয়াত কৰিলে ইয়াত পলি হাউচৰ ভিতৰত কৰা খৰচ পাতি এই সন্দৰ্ভত অকণমান কওকচোন আপোনাৰ ধৰি লওক আমি উদাহৰণ হিচাপে ধৰি লওক বিলাহী খেতিটো বাহিৰত কৰিলে কি বেনিফিট হ'ব লোক বা ইয়াত কৰিলে কেনেকুৱা ইয়াত যদি আপুনি চাই আছে ছাপ'জ মানে আপোনাৰ চাই আছে ন ইয়াত যোনটো গছজোপাত আছে এইটো গছজোপাত মানে কি হয় এটা মানে এইটো তলৰ আপোনাৰ হাৰ্ভেষ্টিং হয় এইটো মানে গ্ৰেজুৱেলি এইটো প্ৰডাকশ্যন দিয়ে এইটো দিয়াৰ পিছত এইটো হ'ব তাৰ ওপৰৰ ফালে আপুনি গৈ থাকিব এইটো যেনেকুৱা আপোনাৰ গছত মানে যেতিয়া মানে নেচাৰেল ৰাইপনিং হ'ব নহয় এইটো হাৰ্ভেষ্ট হৈ গৈ থাকিব তো এইটো মানে কি হয় আপোনাৰ মানে যেতিয়া সেইটো হ'ব আপুনি টাইম পাই যায় আপোনাৰ মাৰ্কেটিং কাৰণে অলপ টাইম পাই যায় নহ'লে কি হয় আপোনাৰ বাহিৰত কৰা খেতিটো কি হ'ব বৰষুণ আহিলে মানে আপোনাৰ বিক্ৰী কৰিবই লাগিব এইটো বেয়া হৈ যাব ক্ৰপ ডেমেজ হৈ যাব ইয়াত মানে কোনো আপোনাৰ ইমান বৰষুণ দি আছে কিন্তু আপুনি এতিয়ালৈকে ক্ৰপ ডেমেজ হোৱা নাই মাটিটো মানে কিমান শুকান হৈছে খৰালি কালৰ মাটিটো শুকান হৈছে চব এইটো ড্ৰিপ ইৰিগেশ্যন আছে ন ভিতৰত এটা ড্ৰিপ ইৰিগেশ্যন আছে এইটো চাব পাৰিব যে ড্ৰিপ ইৰিগেশ্যন আছে এইটো পাইপডাল পানী মানে গুৰিয়ে পানী পৰি যাব নহয় গুৰিয়ে পানী পৰিব একদম পইণ্টত পৰিব আৰু দাদা এইফালে অকণ আমি চাওঁ আমাৰ দৰ্শকলৈ দেখুৱাবলৈ চেষ্টা কৰোঁ চাব পাৰে দাদা বৰ্তমান আপুনি কি কৰি আছে এই পলি হাউচৰ ভিতৰত পলি হাউচৰ ভিতৰত মানে মোৰ বিলাহী আছে আৰু ৰঙা কেপচিকাম আছে ৰঙা কেপচিকাম জুকিনি আছে এতিয়া মানে এইটোতো শেষ হ'বলৈ আছে এইটো মানে হৈ গ'ল মানে 3-4 মাহ হৈ গ'ল মানে জেনেৰেলি 3 মাহ ক্ৰপ থাকে এইটো জুকিনি ৰিজাল্টটো কেনেকুৱা পাইছিলে জুকিনি ভাল ৰিজাল্ট ভাল পাইছিলেনে এইটো মানে 7000 গছ আছে আৰু এটা গছ জেনেৰেলি মানে যদি এভাৰেজ মেনেজমেণ্ট আপোনাৰ থাকে 5 কেজি এটা গছ দি দিয়ে যদি আৰু ভাল মেনেজমেণ্ট থাকে আপোনাৰ তো 8 কেজিকে 12 কেজিলৈকে দি দিয়ে মানে এনেই 700জোপা গছৰ পৰা ডেইলি কিমান মান মানে এতিয়া ছিঙাৰ সময়ত কিমান কেজিমান যায় ডেইলি 200 মান তেনেকুৱা মানে 2 কুইণ্টেল গুচি যায় 2 কুইণ্টেল ডেইলি গুচি আৰু ইয়াৰ মানে আমাৰ বজাৰৰ যিটো বিলাহী মূল্য আৰু ইয়াৰ মূল্য মানে কিবা পাৰ্থক্য আছে আছে মানে এতিয়ালৈকে মই 40-45 তলত এৰা নাই মানে এতিয়া আমাৰ বজাৰত মানে যিটো লোকেল বিলাহী আছে এইটো 10-12 টকা 10 গৈ আছে আৰু এইটো মানে 40 টকা তলত মই এতিয়ালৈকে এৰা নাই আপুনি এই মানে মাৰ্কেটখন কেনেকৈ পায় বা কেনেকৈ হেণ্ডেল কৰে এই মাৰ্কেটটো নিজে চাওঁ একচুৱেলি আমাৰ যোনটো ৰেষ্টুৰেণ্ট চেইন আছে বা আমাৰ ৰিজৰ্ট আছে আৰু দুটামান আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে আৰু আপোনাৰ ৰিটেইলাৰ এটা মই ঠিক কৰি থৈছোঁ তো মানে বহুত মানে তেনেধৰণৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো মই কৰোঁ আৰু নিজে মই প্লান কৰোঁ তো তেনেকুৱা মাৰ্কেটিংটো কেনেকুৱা কৰিব লাগে মানে সেইটো চ' ডেট মানে এইটো আমাৰ
তিনিচুকীয়া যোনটো মানে আমাৰ যিহেতু মানে আমাৰ মেইন কাষ্টমাৰ্ছবিলাক মানে তিনিচুকীয়াৰ পৰা আছে তো তেওঁ মানে ভালকৈ এইটো প্ৰডাক্টটো কেনেকুৱা এভেইলেবল হ'ব তেওঁৰ ওচৰত আৰু চবে মানে ভাল এটা মানে ৰেছপঞ্চ আছে মানে বস্তুটো কোৱালিটিটো ভাল আছে আপুনি নিজে আপুনি টাচ কৰি চাব না সেইটো কিমান হেৰি আছে মানে আৰু গছ পকা আছে তো এইটো ফ্লেভাৰ আৰু টেষ্টটো বহুত তেনেকুৱা আছে এতিয়া যোৱা বছৰ মানে এজন আমাৰ ধেমাজিৰ এজন কৃষকে পলি হাউচত তেনেকৈ বিলাহী লগাইছিলে কিন্তু তেওঁ বিলাহীটো নালাগিলে মানে বাহিৰত লগা বিলাহী জাতি তেওঁ লগাইছিলে পলি হাউচৰ ভিতৰত এতিয়া কিবা বিশেষ ভেৰাইটি আছে নেকি মানে পলি হাউচৰ কাৰণে পলি হাউচৰ কাৰণে বেলেগ ভেৰাইটি আছে সেইটো মানে আপোনাৰ ভেৰাইটি এইটো যোনটো মোৰ চিডবিলাক আছে এইটো গুটিবিলাক মানে নেদাৰলেণ্ড ইম্পৰ্টেড চিডছবিলাক আৰু এইটো মানে আপোনাৰ জাগাটো বহুত কমটি লয় এইটো মানে এটা গছ ওপৰ ফালে এইটো গৈ থাকে সেইটো মানে পৰি যায় এটা এইটো মানে কিন্তু বহুত কম জাগাত বেছি প্ৰডাকশ্যন লয় মানে তেনেকুৱা এইটো মানে কি ভেৰাইটিটো বেলেগ আৰু এইটো মানে অকল মানে পলি হাউচ ভিতৰত কৰিলে ভাল ৰিজাল্ট পায় দাদা মই মানে আমাৰ ভিডিঅ'ত দেখি হয়তো দুয়োজনে আপোনাৰ তাত মানে প্ৰশিক্ষণৰ কথাও সুধিব পাৰে প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি আপোনাৰ ইয়াত প্ৰশিক্ষণ মানে খুব তেনেধৰণে নাই মানে এতিয়া মই টাইমো পোৱা নাই একচুৱেলি কিবা কিবি মোৰ প্ৰগ্ৰাম থাকে তো এনে মানে যদি কোনোবা আহিলে মানে জেনেৰেলি মই গাইড কৰি দিওঁ কেনেকুৱা বহাব লাগে কোনোবা আহিছে বোলে পলি হাউচ বহাব লাগে তো কেনেকুৱা এইটো কাক কণ্টেক্ট কৰিব লাগে ছাবচিডিৰ কাৰণে কাক এপ্লাই কৰিব লাগে কেনেকুৱা কৰিব লাগে তাৰপিছত মানে যদি যেতিয়া পলি হাউচ বহাই লয় তাৰপিছত মানে ট্ৰেইনিং প্ৰগ্ৰাম থাকে মোৰ কিবা এটা প্ৰফেচনেল চাৰ্জ আছে সৰু মোৰ কিবা প্ৰফেচনেল চাৰ্জ লওঁ এইটো মই গাইড কৰি দিওঁ তেনেকুৱা সেইটো নাই যে আপোনাৰ মানে প্ৰশিক্ষণৰ কোনো ব্যৱস্থা নাই এতিয়া কোনোবা কৰিলে মানে অলপ মানে এইটো মই চব মানে বস্তুবিলাক মই বুজাই দিওঁ দাদা আপুনি আপোনাৰ ইমানখিনি কাম কৰিছে মানে কামবিলাক আগবঢ়াই নিওঁতে ৰাইজৰ কৃষি মানে কিবা সহায় সহযোগিতা পায়নে এইটো পাওঁ মানে একচুৱেলি কৃষি বিভাগ মানে কি হয় আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট এইটো খুব মানে তেনেকুৱা হেৰি এইটো কামত আছে যিটো আপোনাৰ ছাবচিডিটো ওলাব এইটো হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে দিয়ে তো সেইটো তেওঁৰ মানে ছাপৰ্ট সহযোগিতা থাকে মানে তো এইটো তেওঁ ছাপৰ্ট দিয়াৰ পিছতে মানে আমাৰ ছাবচিডি তেওঁ ওলাই দিয়ে মানে আমাৰ যিসকল কিছুমান নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যদি আপোনাৰ দৰে কাম কৰে তেওঁলোকেও এনেকৈ কিছুমান সা সুবিধা পাব চাগে কিছুমান আঁচনিৰ অধীনত নহয় জানো পাব সেইটো মানে ছাবচিডি আছে আপোনাৰ 50% ইয়াতে পলি হাউচৰ ওপৰত ছাবচিডি আছে ড্ৰিপ ইৰিগেশ্যনত 85% ছাবচিডি আছে এইটো বাকী মাল্চিং চাল্চিং আপুনি ডিপাৰ্টমেণ্টে প্ৰভাইড কৰি দিব আপোনাৰ তো বহুত মানে তেনেকুৱা সুবিধা আছে তো সেইটো আপোনাৰ যেতিয়া আপুনি ভালকৈ খেতি কৰিব তেতিয়া ডিপাৰ্টমেণ্ট ডেফিনেটলি আপুনি সহযোগ কৰিব দাদা আমাৰ যিসকল মানে এতিয়া আমাৰ অসমত বহুত মাটি আছে বা যুৱক যুৱতী আছে কৃষি ক্ষেত্ৰত ইমান ইণ্টাৰেষ্টেড নহয় তেওঁলোকক আপুনি কি কয় আপুনি যিহেতু মানে এজন শিক্ষিত ব্যক্তি ইংলেণ্ডত মানে পঢ়ি আহিছে এটা মাল্টিনেশ্যনেল ভাল দৰমহা পোৱা চাকৰি কৰিছে তাৰ পাছতো খেতি কৰিছে কিন্তু আমাৰ মানে শিক্ষিত যুৱক যুৱতী হ'লে বেছিকৈ খেতিৰ কাৰণে ইমান ইণ্টাৰেষ্টেড নহয় বা খেতিৰ প্ৰতি আগ্ৰহী নহয় তেওঁলোকক আপুনি কি ক'ব কৃষি একচুৱেলি কি হয় কৃষি কৰা মানে কি হয় কেলে আগ্ৰহী নহয় এইটো মানে ফাৰ্ষ্ট সেইটো আপুনি নিজক এটা সুধিব লাগে যে মানে কেলে হোৱা নাই আপোনাৰ যদি সেইটো কেলে হোৱা নাই বিকজ মানে কি আপোনাৰ কি হয় বাহিৰত কৰিলে আপোনাৰ ৰেভিনিউটো কিমান আহিব ইনকামটো কিমান আহিব সেইটো কোনো ছিকিউৰিটি নাই আপোনাৰ কোনো এটা কাম কৰিলে কি হ'ব আপোনাৰ এটা ইনকামটো ফিক্স হ'ব লাগে হ'ব নহয় ৰাইট না তো আপোনাৰ যেতিয়া আপুনি কাম কৰিব যাব আপুনি খেতি কৰিব গ'লে আপুনি যদি বাহিৰত থাকিলে বৰষুণ আহি গ'ল বা শিলগুটি পৰি গ'ল আপুনি ক্ৰপবিলাক ডেমেজ হৈ গ'ল ইয়াত কিন্তু তেনেকুৱা হেৰি নাই একো নাই মানে ইয়াত আপোনাৰ মানে আপুনি কিবা লগাই দিলে মানে আপোনাৰ ডেফিনেটলি এইটো কিবা দি থৈ যাব সেইটো নাই যে আপোনাৰ ভিতৰত থাকিলে মানে আপোনাৰ ক্ৰপটো ডেমেজ হৈ গ'ল আপুনি একোৱে পোৱা নাই তো আপোনাৰ মানে এই ভিতৰত কৰিলে আপোনাৰ কিবাটো এইটো ওলাই দিবই বাকী আপোনাৰ মেনেজমেণ্টৰ ওপৰত আছে সেইটো মানে কি হয় এতিয়া কি হয় মই চবক এইটোৱে ক'ব বিচাৰোঁ যে আপোনাৰ যেতিয়া ইয়াত ইনকামটো ছিকিউৰ্ড আছে আপোনাৰ ইনকাম আপোনাৰ কমটি হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু ইয়াত ইনকাম ছিকিউৰ্ড আছে আমাৰ চব মানে যিমান কোনো এটা ক্ষেত্ৰত মানে কোনটো মানুহে মানে কেলে সেইটো ক্ষেত্ৰত যাব বিচাৰে যেতিয়া তেওঁ ইনকাম এটা অপৰচুনিটি পায় তেতিয়াহে যাব বিচাৰে এইটো ক্ষেত্ৰত যদি আপোনাৰ ইনকামটো ছিকিউৰ থাকে বা ভাল এটা ইনকাম থাকে আৰু ডিমাণ্ড ভাল থাকে সেইটো আপোনাৰ মানে ৰেভিনিউ যেতিয়া ভাল ৰেভিনিউ আহিব তেতিয়া ডেফিনেটলি মানে য়াং জেনেৰেশ্যন এইটো ক্ষেত্ৰত আহিব বিচাৰিব
দাদা মই এইখিনিতে আৰু এটা কথা সুধোঁ আপোনাৰ এতিয়া 5 বিঘাকৈ মাটি প্ৰায় 3টামান পলি হাউচ আছে চাগে নহয় জানো 3টামান পলি হাউচ এই পলি হাউচৰ কাম কৰিবলৈ কিমানগৰাকী মানুহ কাম লাগে 2জন মানুহ আছে মানে প্ৰায় 5 বিঘা মাটিত কাম কৰিলে 2জন 6 বিঘা 6 বিঘা ধৰিলোঁ মানে 3টা পলি হাউচত 2গৰাকী মানুহ হৈ যায় 2জন মানুহ আছে বাছ অকল 2জন আছে বিকজ মানে ইয়াত ড্ৰিপ ইৰিগেশ্যন ড্ৰিপত মানে মানুহ নালাগে পানী দিবলৈ অসুবিধা নাই মানে এটা চুইচতে পানী পৰি গ'ল 5 বিঘা মাটি সেইটো 5 বিঘা প্লাছ মানে আপোনাৰ সাৰ দিলেও মানে কোনো হাত দিব নালাগে এইটো মানে মানুহ সেইটোৱে আছে খালি আমাৰ গছবিলাক মানে এইটো ফল ছিঙিবলৈ মানুহ আছে গছবিলাক অলপ ঠিক ঠাক কৰিবলৈ মানুহ আছে বাকী মানে বেলেগ কামৰ কোনো প্ৰয়োজন নাই যিবিলাক অপতৃণ থাকে কিছুমান সেইবিলাক গজাৰো মানে মানুহ নালাগে মানে নগজে দেখোন নহয় জানো নগজে সেইটো গছ নগজে আপোনাৰ যোনটো আপোনাৰ হাবিবিলাক আছে সেইটো নগজে বিকজ মানে আপোনাৰ পানী যেতিয়া বেছিকৈ হ'ব তেতিয়াহে হাবি বেছি হয় যেতিয়া পানী বেছি নহয় তেতিয়া আপোনাৰ হাবিবিলাকো নহয় সেইকাৰণে তাতো আপোনাৰ লেবাৰ ছেভিংছ হয় এতিয়া মানে কি হয় ভিতৰত কৰিলে বহুত ছেভিংছ আছে আপোনাৰ দৰৱৰ খৰচ নাই মোৰ দৰৱ চৰৱ মাৰা এতিয়ালৈকে মাৰা নাই তো দৰৱৰ খৰচ নাই আপোনাৰ মানে অকল মানে খালি আপোনাৰ এইটো ভালকৈ মেনেজ কৰিব লাগে যদি ভালকৈ মেইনটেইন কৰি দিলে এইটো প্ৰডাকশ্যনটো ভাল আহি যাব এই পেপাৰবিলাক মানে শিল বৰষুণো নাফাটে ন শিল বৰষুণ সেইটো নাফাটে মানে এইটো বাউন্স বেক কৰি যায় ধন্যবাদ দাদা আপুনি বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ যিসকল শিক্ষিত যুৱক যুৱতীসকলে এনেকুৱা মানে আপোনাক দেখি হয়তো বহুজন আগবাঢ়ি আহিব আৰু আপুনি ভবাৰ দৰে অসমৰ কাৰণে আপুনি কিবা এটা কৰিব বিচাৰিছিলে তেওঁলোকে যদি আগবাঢ়ি আহে আপোনাক অনুকৰণ কৰি নিশ্চিতভাৱে আপোনাৰ মানে যি ভাবি কৃষি ক্ষেত্ৰখন লাগিছিলে সেইটো সফল হ'ব নহয় জানো দাদা হ'ব সেইটো ডেফিনেটলি হ'ব এইটো আৰু মই ৰিকুৱেষ্ট কৰোঁ যদি কিবা তেওঁ অহাৰ পিছত মানে তেওঁ মাইণ্ড এইটো ইয়াত মানে এইটো ক্ষেত্ৰত আহিবলৈ বহুত মন যাব মানে মইতো এইটো আশা কৰোঁ আৰু ইয়াত অহাৰ পিছত মানে বহুতে মানে তেনেকুৱা আহিছে আৰু এইটো ক্ষেত্ৰত আহিবলৈ মানে বহুত ইচ্ছা জনাইছে মানে তেওঁ তো সেইটো ক্ষেত্ৰত মানে আৰু আগবাঢ়ি আহক মই এইটোৱে ৰিকুৱেষ্ট আপোনাৰ মাধ্যম দি আপোনাৰ ৰিকুৱেষ্ট কৰোঁ যে আমাৰ নতুন প্ৰজন্মক এইটোৱে মানে আহ্বান জনাম যে আপোনাৰ খেতি ক্ষেত্ৰত আপুনি আহিব আৰু এইটো ভাল এটা অপৰচুনিটি আছে আমাৰ অসমৰ কাৰণে আপোনাৰ কাৰণে চবৰ কাৰণে এটা ভাল অপৰচুনিটি আছে ধন্যবাদ থেংক ইউ ধন্যবাদ